এতিয়া টাইম হৈছে 10:44। ঘৰৰ পৰা আহি পালোঁ আৰু মই ৰখি আছোঁ আখৰটাৰ তলত টমটমলৈ বুলি, আৰু ফাইনেলি টমটমো পালোঁ আৰু আহি পাই গ'লোঁ আমাৰ বাইপাছ। আৰু মই গৈছোঁ বৰ্তমান আমাৰ ভণ্টি এজনী তেজপুৰ ইউনিভাৰ্চিটিত পঢ়ি আছে, চ' তাইৰ ওচৰলৈকে গৈ আছোঁ। আৰু বিশ্বনাথ চাৰিআলিলৈ আহিলে বাইপাছৰ কাষতে লাগি থকা বিশাল মাৰ্কেটত সোমাবলৈ নাপাহৰিব কিন্তু দেই। আৰু মই ট্ৰেফিক পইণ্ট পাৰ হ'লোঁ আৰু আহি লগে লগে পালোঁ বাছ, কিন্তু ছিট বহুত খালী আছিল, মানুহ বহুত কম, কিন্তু বাছখন বেছি টাইম নৰখিলে আৰু আহি লগে লগে পাই গ'লোঁ এখন চকীঘাট দলংখন। আৰু ইয়াৰ পৰা বেছি দূৰ নহয় আৰু মই বৰ্তমান পাই গ'লোহি তেজপুৰ ইউনিভাৰ্চিটি। আৰু আমাৰ ভণ্টি থাকে জুৰি গাৰ্লছ হোষ্টেলত, চ' তাইৰ ওচৰতো এয়া আহি পালোঁ হোষ্টেল, এইটো কেম্পাছ সিহঁতৰ। আৰু আবেলি সময়ত চাৰিজনী অকণ ওলাই দিলোঁ এয়া ভণ্টিৰ। আৰু ভিডিঅ'টো পিছে ইমানেই, বাই বাই।